आज मथुरापुर में कांग्रेस की विस्तारित कार्यकारिणी बैठक आयोजित की गई। बैठक से पहले कांग्रेस नेतृत्व ने ऐतिहासिक चराईदेव मैदान स्थल पर दिया जलाकर आशीर्वाद लिया। आज रविवार को चराईदेव ग्राम्य खेल परियोजना मथुरापुर में असम प्रदेश कांग्रेस कमेटी की विस्तारित कार्यकारिणी बैठक आयोजित हुई। इस बैठक में सभी प्रतिनिधियों की उपस्थिति के साथ साथ एआईसीसी के महासचिव जितेंद्र सिंह, सचिव पृथ्वीराज साठे, राजेंद्र बघेल, रजनीना टिकी, सांसद गौरव गोगोई, सांसद रकीबुल हुसैन, सांसद प्रद्युत बोरदोलोई और विपक्ष के नेता देबव्रत सैकिया सहित कई अन्य नेता उपस्थित थे। इसी अवसर पर रिपुन बोरा ने कांग्रेस में वापसी की। दूसरी ओर असम जातीय परिषद के नेता गौतम हातीमुड़िया ने कांग्रेस में शामिल होने की घोषणा की। हातीमुड़िया ने पिछले विधानसभा चुनाव में सोनारी निर्वाचन क्षेत्र से असम जातीय परिषद के टिकट पर चुनाव लड़ा था। इसके अलावा कई अन्य नेताओं ने भी कांग्रेस में शामिल होने की घोषणा की। विस्तारित कार्यकारिणी बैठक से पहले केंद्रीय नेताओं ने ऐतिहासिक चराईदेव मैदान स्थल पर दिया जलाकर आशीर्वाद प्राप्त किया। मथुरापुर से इस्लाम अहमद की रिपोर्ट। সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপিক উদ্ধাৰ কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছেহে পাৰিব আৰু সেইকাৰণে আমি ভাবিলোঁ যে এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব। আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমত ৰক্ষা কৰা এইটো সম্ভৱ নহ'ব আৰু সেইকাৰণে এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ কংগ্ৰেছ দলৰ যি কাৰ্যনিৰ্বাহক সভা এই সভাত অসম কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপস্থিতিত আৰু লোকসভাৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক সমীক্ষা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ডাঙৰীয়াৰ সন্মুখত মই আজি কংগ্ৰেছৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই এই কংগ্ৰেছ দলটোত মই আজি যোগদান কৰোঁ আৰু ভৱিষ্যতৰ দিনত কংগ্ৰেছ দলৰ যি আদৰ্শ এই আদৰ্শ সৰুগত কৰি মই ভৱিষ্যতত অসমৰ জনগণৰ কাৰণে আৰু কংগ্ৰেছ দলটিক শক্তিশালী কৰিবৰ বাবে মই কাম কৰি যাম বুলি মই আজি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। হয়, বিগত 2021 চনত মই সোণাৰী সমষ্টিৰ পৰা মই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত মই প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু যিহেতু সময়ৰ যি আহ্বান আৰু বৰ্তমান যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ যি বলিষ্ঠ কণ্ঠ, তেওঁৰ যি আদৰ্শ, তেওঁৰ যি স্বাভিমানী যি চৰিত্ৰ তাৰ প্ৰতি মই অনুপ্ৰাণিত হৈছোঁ আৰু তেখেতৰ তত্ত্বাৱধানত মই এই দলটিত মই যোগদান কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই দলটিৰ হৈ পিনি মই নিজকে আত্মনিয়োগ কৰিম বুলি মই আজি সকলোৰে আগত মই আপোনালোকক ব্যক্ত কৰিছোঁ। Political affairs committee, somebody, discussion on